Hello guys, welcome back to our channel and Merry Christmas to all of you. আজি আমি বনাম পোহা। আহকচোন আমি প্ৰথমতে ইনগ্ৰেডিয়েন্টছ খিনি চাই লওঁ। তাৰ বাবে আমি লৈছো আধা কাপ কণী চাউলৰ চিৰা, লগতে লৈছো বাদাম, বেহাৰ, জিৰা, পিয়াজ, গাজৰ আৰু নৰসিংহ পাত। আপোনালোকে যি ভেজিটেবলছ থাকিলেও দিব পাৰে। এতিয়া আমি এখন পেনত 2 চামুচ তেল দিম আৰু তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত ইয়াত আমি বেহাৰ আৰু জিৰাখিনি দি দিম। তাৰ পাছত ভালদৰে লৰাই দিম। জিৰা আৰু বেহাৰখিনি লৰাই দিয়াৰ পাছত ইয়াত আমি বাদামখিনি দিম আৰু বাদামখিনিও অলপ সময় লৰাই দিয়াৰ পাছত ইয়াত আমি নৰসিংহ পাত বা কাৰি লিভছখিনিও দি দিম। ক্ৰিসমাস বুলি ক'লে আমাৰ মনলৈ আনহেল্ডি বা নন ভেজে আহে, কিন্তু এই ফেষ্টিভেলৰ মাজতে মই আপোনালোকৰ কাৰণে এটা হেল্ডি অপশ্যন আৰু হেল্ডি ৰেচিপি লৈ আহিছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এতিয়া আমি ইয়াত কাটি থোৱা পিয়াজ আৰু গাজৰখিনিও দি দিম। পোহা দেখিবলৈ বহুত কালাৰফুল হয়, সেইবাবে খুব ভাল লাগে। আপোনালোকৰ তাত যি ভেজিটেবলছ থাকিলেও দিব পাৰে। ইয়াত আমি এতিয়া আধা চামুচ হালধি গুড়ি, জিৰা জালুকৰ গুড়ি আৰু ৰেড চিলি গুড়ি দিম। যদি আপুনি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। কেঁচা চব্জিখিনি পুৰা ভালদৰে সিজি যাব নালাগে, 70 to 80% সিজি গ'লেই হ'ল। এতিয়া আমি ইয়াতে চিৰাখিনিও দিম। চিৰাখিনি আগতে তিয়াই থ'ব নালাগে, ধুই 10 মিনিটৰ বাবে থৈ দিলেই হ'ল। ইয়াত এতিয়া আমি সোৱাদ অনুসৰি নিমখ দিম আৰু অলপমান লৰাই দি এইখিনি নুমাই থ'ম। পোহা আমাৰ অলমষ্ট ৰেডি হৈ গৈছে। এতিয়া যিহেতুকে ধনিয়াৰ ছিজন, ধনিয়া নিদিলে জানো হ'ব? মই কিন্তু ধনিয়া খাই খুব ভাল পাওঁ। আপোনালোকেও জনাবচোন, আপোনালোকে ভাল পায় নে নাপায়। আমাৰ পোহা একদম ৰেডি হৈ গৈছে। দেখিবলৈ ইমান যে ধুনীয়া লগা হৈছে নহয় জানো? আপোনালোকে এবাৰ বনাই চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ একদম নাপাহৰিব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।